নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এইকেইদিনটো মিনি ব্লগ দি আছোঁ আৰু আপোনালোকে দেখিছেই। আজি ভাবিলোঁ এটা দীঘল ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আজি হৈছে সৰস্বতী পূজা আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে আজি হৈছে প্ৰেমৰ দিন। আচলতে প্ৰেমৰ কোনো বিশেষ দিন নাই, প্ৰেম বুলিবলৈ কোনো বিশেষ একো দৰকাৰ নাই। তথাপিও মানে আৰু কিবা এটা আৰু চেলিব্ৰেটটো নকৰোঁ একো, কিন্তু আমি ভাবিছোঁ ওচৰৰে সৰস্বতী পূজাখনৰ পৰা আহোঁ আৰু অকণমান ফুৰি আহোঁ আৰু। এতিয়া ব'লক তেতিয়াহ'লে মোৰ মেকআপটো আপোনালোকক দেখাওঁ। মেকআপটো বেছি নকৰোঁ, কিন্তু যিমানখিনি কৰোঁ ভাবিছোঁ আপোনালোকৰ লগত ষ্টাৰ্টিঙৰ পৰাই ভিডিঅ'টো শ্বেয়াৰ কৰিম। সেইকাৰণে ব'লক আৰু মেকআপৰ পৰা আৰম্ভ কৰোঁ। যিমানে মেকআপ নকৰোঁ কিয় বা যিমানেই যি প্ৰডাক্ট ইউজ নকৰোঁ কিয়, সেইবোৰ কৰাৰ আগত স্কিন কেয়াৰটো বহুত দৰকাৰী। সেইকাৰণে অকণমান স্কিন কেয়াৰ কৰি লৈছোঁ। প্ৰথমতে মই বায়'টিকৰ এটা ট'নাৰ ঘঁহি লৈছোঁ, তাৰপিছত এখন টিশ্যু পেপাৰেৰে মুচি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত মই বায়'টিকৰ এটা মইশ্চাৰাইজাৰ ইউজ কৰিছোঁ, মৰ্ণিং নেক্টাৰ বুলি আছিলে, সেইটো বহুত বেছি ভাল। আৰু বাহিৰত যিহেতু বহুত ৰ'দ, সেইকাৰণে মই ছানস্ক্ৰীণ ঘঁহি লৈছোঁ, যিটো স্কিনৰ কাৰণে বহুত দৰকাৰী। আপোনালোকে পাৰিলে হাত ভৰি খগলতে সানি ল'ব, নহ'লে দিগদাৰ, মানে স্কিনৰ লগত নিমিলিব নহ'লে। এইটো কোনো মেকআপৰ ভিডিঅ' নহয় হা, মানে মই ইমান ভালকৈ মেকআপৰ বিষয়ে নাজানো, কিহৰ পিছত কি লগাব লাগে মই নিজেও নাজানো, ইউটিউবৰ পৰা চাইহে শিকিছোঁ। প্ৰথমতে মই প্ৰাইমাৰ লগাই লৈছোঁ, মেকআপৰ আগতো প্ৰাইমাৰ লগাবই লাগে। আৰু তাৰপিছত মই লগাইছোঁ ষ্ট্ৰব ক্ৰীম, এইটো নতুনকৈ ইউজ কৰিছোঁ, বহুত ভাল হয়, মেকআপটো বহুত ক্লিন হয় আৰু ছফ্ট হৈ থাকে। গোটেইখিনি লগাই মই ধুনীয়াকৈ ব্লেণ্ড কৰি দিছোঁ। আৰু তাৰপিছত মই ইউজ কৰিছোঁ মামা আৰ্থৰ এটা ফাউণ্ডেশ্যন, মোৰ স্কিন টনৰ লগত মিলা, আৰু এইটো বহুত বেছি ভাল, ধুনীয়াকৈ স্কিনটোত শ্বুট কৰিছে মোৰ, আৰু লগতে বহুত ক্লিন হয় আৰু বেছি মানে ব্লেণ্ড কৰি থাকিব নালাগে। অন্য কিছুমান ফাউণ্ডেশ্যন আছে, মানে মোৰ লগতে আছে, বহুত ব্লেণ্ড কৰিব লাগে, মই বৰ দিগদাৰ পাওঁ, কিন্তু মামা আৰ্থৰ এইটো বহুত ভাল। এইটো যে দেখালোঁ মাজতে, সেইটো হৈছে কালাৰ কাৰেক্টাৰ, য'ত ডাৰ্ক চাৰ্কেল থাকে সেইবোৰত লগাই পেলাই ফাউণ্ডেশ্যন ঘঁহিলে মানে ভাল, কিন্তু মই বৰ্তমান নকৰোঁ যিহেতু মই ইমান হেভি মেকআপ কৰা নাই। আৰু তাৰপিছত মই লগাইছিলোঁ কনচিলাৰ অলপ লগাইছোঁ, বেছি নহয়। আৰু কনচিলাৰখিনি ধুনীয়াকৈ ব্লেণ্ড কৰি লৈ মই ব্লাছ লগাইছোঁ। ব্লাছটো মোৰ যে খুব মৰমৰ, ব্লাছটো লগালে আৰু বিশেষ একো মেকআপ নকৰিলেও হয়, তথাপিও মই ওলাই যাম আৰু সেইটোও কৈছিলে আজি অলপ মেকআপ কৰা তেতিয়া ভাল লাগিব বুলি, সেইকাৰণে মই তেখেতৰ কথাটোও ৰাখিলোঁ আৰু ভিডিঅ'টোও বনোৱা হ'ল। বহুত দিনৰ পৰা বনাম বুলি ভাবি আছিলোঁ। তাৰপিছত মই পাউডাৰেৰে গোটেইখিনি ছেট কৰিছোঁ আৰু শেষত ছেটিং স্প্ৰে লগাইছোঁ। এতিয়া কাজল লগাম। কাজলটো আচলতে মই এনেকৈ ফোনত চাই লগাব নোৱাৰোঁ, আৰু আইব্ৰ' এইবোৰ মই ফোনত চাই কৰিব নোৱাৰোঁ, সেইকাৰণে আইব্ৰ'টো আগতে আইনাত চাই পেলাই কৰিছোঁ, আৰু কাজলটো বাৰু যেনে তেনে লগাইছোঁ আৰু। তাৰপিছত মই লগাম মাস্কাৰা লগালে মোৰ প্ৰায় ৰেডি আৰু মোৰ লুকটো কমপ্লিট হ'ব। মাস্কাৰা নলগালে আধৰুৱা লাগি থাকে। আৰু কাজল মই খুব ভাল পাওঁ, পূৰা ডাৰ্ক হ'ব লাগে। আগতে কাজল নলগাইছিলোঁ বাৰু, এতিয়া 2-3 বছৰমান হৈছে নতুনকৈ কাজল লগোৱা ষ্টাৰ্ট কৰিছোঁ, বহুত ভাল লাগে মানে, নহ'লে খালী লাগি থাকে। তাৰপিছত লগাইছোঁ ৰেড লিপষ্টিক, যিহেতু ভেলেণ্টাইনছ ডে' প্ৰেমৰ দিন, সেইকাৰণে ৰঙা, কাপোৰযোৰো ৰঙা, লগতে লিপষ্টিকটোও ৰঙা। এখেতৰ ডিমাণ্ড ৰঙা লিপষ্টিক লগাবা, আগতেই কৈ থৈ দিছে। এতিয়া মই যাবলৈ প্ৰায় ৰেডি হ'লোৱে আৰু, এতিয়া জাষ্ট কাপোৰযোৰ চেঞ্জ কৰিলে হৈ গ'ল আৰু। এতিয়া কাপোৰহে কোনযোৰ পিন্ধোঁ, ক'ৰবালৈ যাবলৈ হ'লে মানে কাপোৰ বিচৰাটো বহুত দিগদাৰ। আৰু আপোনালোকে দেখিছেনে মই কাপোৰবোৰ এনেকৈ থৈ দিওঁ, এনেকৈ নথ'লে মোৰ কিবা বেয়া হৈ যাব যেন লাগে। এয়া মাজৰখিনি দেখিছেনে, এওঁৰ কাপোৰ, এওঁ মানে সদায় অলে তলে গৈ কাপোৰবোৰ ওলাই মানে শেষ কৰি পেলাইছে, আৰু বাকীখিনি কাপোৰ ক'ত থ'লে নাজানো। এতিয়া মই ভাবিলোঁ যে ৰঙাই পিন্ধোঁ, আগতেই কৈ থৈ দিছিলে এখেতে, যি পিন্ধা ৰঙা ৰঙৰ পিন্ধিবা। এইটো মোৰ ফুল লুকটো আৰু গেট ৰেডি উইথ মি মই বনাইছোঁ, আপোনালোকে ইনষ্টাগ্ৰামত গৈ চাব পাৰে। ইফালে আমি ৰেডি। কিয় দেখাব লাগে, তুমিতো ৰেডি হৈছা মোৰ লগত, ইও ৰেডি হৈছে মোৰ লগত সমানে। আগতে পুৰা ষ্টাইল মাৰিছিলোঁ, আজিকালি নাই আৰু, বিয়া পাতিলোঁ যে। এয়া আইতাই ঘৰত সৰুকৈ থাপনা পাতি তাতেই সেৱা কৰিছে, যিহেতু আমাৰ ঘৰত 2টা সৰু পোৱালি আছে, সিহঁতৰ পঢ়া টেবুলতে আইতাই এনেকৈ সিহঁতক হেৰি কৰি দিছে, মানে যোগাৰ কৰি দিছে সেৱা কৰিবলৈ। এইখিনি কৰি মেলি মই ওলোৱাৰ সময়ত যে ভিডিঅ'টো কৰা নহ'ল, গাড়ীত বহিহে কৰিছোঁ। এতিয়া আমি যাম আমাৰ ঘৰৰ ওচৰৰে শংকৰদেৱ শিশু নিকেতনলৈ, চাই থাকক ভিডিঅ'টো। চাই ভালে অঁ ফটো উঠাই আছোঁ, ৰখা, তুমি ৰেডি হোৱা নাই ফটো উঠিবৰ কাৰণে।
সেৱা কৰিলোঁ ভগৱানৰ ওচৰত। এতিয়া মানে কি হৈ আছে, আজি মানে শৌচাবাৰ কৰিবই পাৰে মানুহৰ মাজত কিবা আজিকালি মোৰ লাজ লাগে, তাতে আকৌ এইবাৰ মোৰ ফাৰ্ষ্ট আৰু এতিয়াও চাগে শুনাই নাই ন আপোনালোকে, আৰু মোৰ মানে একদম ডিঙি মানে বহি আছে আৰু চৰ্দি উৎপাতত। আৰু সেয়াই আৰু কি যোৱা নেকি এতিয়া অকণমান এফালৰ পৰা আহোঁ ৰ'ব, দেখুৱাই থাকিম কি হয় আপোনালোকক। আচলতে আমাৰ কোনো প্লেনিং নাছিল হা, আমি ক'ত যাম, কি কৰিম, দিনটো কেনেকৈ কি কৰিম। হঠাৎকৈ প্লেনিং হ'ল, লগত আৰু দুজন গৈছিলে আমাৰ, ইফালে এইখন আমি পঢ়া কলেজখন য'ত আমি প্ৰথমবাৰ লগ পাইছিলোঁ। আগতে আমাৰ সৰস্বতী পূজাৰ ইনচিডেণ্টটো কৈ দিয়া, তুমি মোক খিচিৰিখন পেটফুল কৰি দিয়া। আগতে মই খিচিৰি খাই ভাল পাওঁতো, তাৰপিছত এই খিচিৰি খুৱাই দিওঁ, তাৰপিছত একো খাব মন নাযায়, ফুচলাই ঘৰত থৈ আহোঁ আৰু। মানে এনেকুৱা বদমাচি এইবাৰ কৰিছিলে সেইকাৰণে খোৱা আগতে, নাই। এনেকুৱা বদমাচি কৰিছিলে আগতে। বস্তুটো ৰঙা হ'ব লাগিছিল, ক'লাটো ভালে লাগে বাৰু। কৰাটো ভাল লাগে হোমৰ কৰি। আগতে সৰস্বতী পূজাত মানে যিটো এক্সাইটমেণ্ট আছিলে সেইটো বৰ্তমান নাই। আজিকালি আৰু যিমানেই ডাঙৰ হ'লেও এইবিলাক ফেষ্টিভেলবোৰ ভাল নলগা হৈছে। এতিয়া নতুনকৈ মানে ফেষ্টিভেলবোৰ চেলিব্ৰেট কৰিবলৈ লৈছোঁ, কাৰণ এবাৰ আৰু গ'লে আৰু নাহে, সেইকাৰণে। তাৰপিছতে আমাৰ ভোক লগা দেখি আমি ওচৰ নহয় বাৰু, ওৰাং পাৰ হৈ অকণমান আগত পাকঘৰ বুলি এখন আছে, তাত আমি খাবলৈ গ'লোঁ। এইখন ধাবা কাম ৰেষ্টুৰেণ্ট হয়, আপোনালোকে যি ইচ্ছা তাকে খাব পাৰে। আৰু মই যে ফটো আৰু ভিডিঅ'খিনি দিছোঁ সেইখিনি মানে এইখনৰ বাহিৰৰে আৰু। এইখনত অৱশ্যে আমি আগতেও এবাৰ গৈছোঁ, আগৰ সৰস্বতী পূজাত, তাকে দেখি পেলাই মনত পৰি গৈছিল, আমি তাকে কথা পাতি আছিলোঁ। পূৰা খাই বৈ আজৰি, এতিয়া আমি ঘৰলৈ যামগৈ। মই এনেকৈ ভিডিঅ' কৰিলে তোমাৰ লগত নোলাই দেই, দেনাদনখনত যে এটা মানুহ ওলাই মূৰটো নেদেখা সেইটো নিচিনা লাগি থাকে। ইমান ওখ কিয় ওখোৱা হ'লা? মানুহ আকৌ চাপৰ চালিবোৰ মই তোমাৰ ইয়াত কিবা লাগি আছে। ভালকে লাগি আছে। আচ্ছা শুনা না, তুমি বেছি ওখ নে মই বেছি চাপৰ? ময়ো বেছি ওখ, তুমি বেছি চাপৰ। মই চাপৰ নহয়, তুমি বেছি ওখ। চোৱা। চোৱা, তুমিও কাণত থাকি যোৱা। এয়া প্ৰায় সন্ধিয়া হোৱাৰ সময়ত আমি ঘৰলৈ উভতি গ'লোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আশা কৰিলোঁ আপোনালোকৰ চাই ভাল লাগিল। যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।